আমি আয়োজন কৰিছোঁ এখন মিটিং মানে অনানুষ্ঠানিক মিটিং। মই এখন পুথি ৰচনা কৰিছিলোঁ, কিতাপ যোৱা 10 বছৰ ধৰি পেলাই এনালাইচিছ কৰি আছিলোঁ। এটা ইকনমিক এনালাইচিছ অফ আছাম, ইণ্ডিয়া এণ্ড ইণ্টাৰনেশ্যনেল প্লেচ। মই ভাৰতবৰ্ষ, অসম আৰু পৃথিৱীৰ লগত মিলাই এনালাইচিছ কৰিছোঁ ফিগাৰবিলাক আৰু বিভিন্ন ধৰণৰ ইছ্যুবিলাক মই এনালাইচিছ কৰিছোঁ। সেই গোটেই বস্তুখিনি লৈ ইনক্লুডিং গড় কিয় মাৰে মানুহে, গড়টো মাৰে পইচাৰ লগত, আচলতে সেই চুলিটোৰা তাৰ ওপৰত মই ভালকৈ এটা এনালাইচিছ দিছোঁ। আৰু বাজেটৰ ওপৰত ইণ্ডিয়ান বাজেট, ইণ্ডিয়ান ইকনমিক চিনেৰিঅ' আৰু পৃথিৱীত আজি কি হৈ আছে, আমি কি কৰি আছোঁ, আমি হয়তো আগবাঢ়ি গৈছোঁ, আমিতো একো গম নাপাওঁ। আমাৰ তেনেকুৱা পেৰামিটাৰ নাই যে আমি আগবাঢ়িছোঁ নে পিছ পৰিছোঁ, আমি তাত এটা হেৰি কৰিব পাৰোঁ, এনালাইচিছ কৰিব পাৰোঁ। এই গোটেই বস্তুখিনি সন্নিৱিষ্ট কৰি এই পুথিখন ৰচনা কৰা হৈছে। আৰু এইটো মই ভাবোঁ যে মোৰ পুৰোহিতসকল আহিছে, তেখেতসকল অহাৰ কাৰণেই মই পৰাগমণিক পঢ়ি ক'লোঁ যে মানুহ দুজনমান মাতো, কিতাপখন লিখা হৈ গৈছে, সেই পাব্লিছাৰ পিছফালে মনে মনে বহি আছে। তেওঁ মোক ক'লে যে দাদা কিতাপ ৰেডি। মই ঠিক আছে দিয়া, 10 ঘৰমান দিয়া। এনেই মোৰ তাতে এইখন আমাৰে হোটেল বুলি ধৰক, তেখেতেও এই মাজত বহিছে প্ৰণৱ বৰুৱা, তেখেতে ইয়াৰ মালিক, হোটেলখন বনাইছিলোঁ মই। তাৰপিছত আৰু তেওঁক যেতিয়া ক'লোঁ, তেওঁ ক'লে আপোনাৰ এখন ঘৰতে ঘৰ আছে। মই বোলো হয়তো, মই যাওঁ 10-15 মিনিটৰ এটা প্ৰগ্ৰেম কৰিম আৰু চিনাকি 4-5জনক মাতিম, হ'ব আৰু মোৰ এনেকৈ প্ৰচাৰ নালাগে, কিতাপ মোৰ অলৰেডি য'ত যাব লগা আছে তালৈ যাবই। তাৰপিছত দ্বিতীয় কথাটো হ'লগৈ কি, মই এখন কিতাপ লিখিছিলোঁ 1994-ত, যিখনৰ কাৰণে মই তেখেত দেৱদাস ভৰালী, তেখেতৰ প্ৰায় মই PhD পাইছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। সেই কিতাপখন ৱৰ্ল্ড বুকে ৰিকগনিশ্যন দিলে 4 নম্বৰ। মানে নাও ডেট বুক কেন বি ৰেফাৰ্ড এজ এ ৰেফাৰেঞ্চ বুক থ্ৰু আউট দ্য ৱৰ্ল্ড। সেইটো ৰিকগনিশ্যন পাইছোঁ আজি কিমান 5 দিন 29 বছৰৰ মূৰত। তো সেইটো এটা অকেজন। গতিকে মই এই কিতাপখন মুকলি কৰিবলৈ যিসকলে ইয়াত উপস্থিত আছে সকলোকে এটা এটা কপি দিওঁ আৰু আনুষ্ঠানিকভাৱে কিতাপখন ফটোখন মাৰি দিবা। ঠিক আছে, খুব সুন্দর। জানি না হচ্ছে বলবেন মিটিং হল নাই লগতে কথা এটা কওঁ, দুপৰীয়াৰ অকণমান আয়োজন কৰিছোঁ, কিবা এটা খাই বেছি সময় নলওঁ আৰু কিন্তু কিতাপখন উন্মোচন কৰা শেষ হোৱাৰ পিছতো আপুনি ইমানতে কৰি আছে ঠিক আৰু আটাইতকৈ বেয়া উপস্থিত মোৰ সাংবাদিক বন্ধুসকল যিকেইজন আছে, আপোনালোকৰ নামৰ মোৰ লগত অতি ঘনিষ্ঠ সাংবাদিক বুলিয়েই নহয়, এনেও বহুদিনৰ সম্পৰ্ক পৰাগমণি আছে, সময়তো একেলগে আমি কাম কৰা, পৰাগমণিৰ লগত কাম কৰা, এতিয়া এওঁৰ লগত সৌভাগ্য হোৱা নাই মোৰ। তেওঁৰ লগতো কৰিছোঁ, বিজুৰ লগতো কৰিছোঁ নেকি নৰ্থ ইষ্ট এৰিয়া। এইটো ভাল লাগিছে মোৰ মনটো দেখা পাই, আৰু পবিত্ৰ কি বুলি ক'ম আৰু, আমি লগ পাই থাকোঁ আৰু এই দিল্লীত। আৰু ৰাজনৈতিক মত পাৰ্থক্য স্বত্বেও যে সম্পৰ্ক ৰাখিব পাৰি, সেইটো পবিত্ৰ মানে ক্ষেত্ৰত আৰু মোৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য। আজি হওক, কথাটো এনেকুৱা যে মানুহ এজন
ব্যক্তি এজন কিন্তু পৰিচয় বহুত। সেইজন হ'ল প্ৰমোদ বৰপূজাৰী। তেখেতৰ বহু মানে কি বুলি ক'ম, মই যেতিয়া আজি 30 বছৰ হ'ল নেকি লগ পোৱা, বেছি হ'ল তাতকৈ আগতে লগ পালোঁ মাজুলীৰ পৰা। তাৰপিছত মানুহজনৰ কথা বতৰা, গোটেই যিটো তেওঁৰ হৰণ এইবিলাকে মোক খুব আকৃষ্ট কৰিলে। আৰু মই দেখিলোঁ যে তেওঁ এজন বিল্ডাৰ আৰু ব্যৱসায়ো আছে, অনেক এইখন এয়া হোটেল ব্যৱসায়ত হাত দিছে। এইটো ভাল লাগে আমাৰ, যে আমাৰ অসমীয়া মানুহ এজনে যেতিয়া ব্যৱসায়ত উন্নতি কৰে, এটা সমাজৰ স্থান পায়, তেতিয়া আমাৰ স্বাভাৱিকতে মনটো ভাল লাগে। আৰু অলপ ব্যতিক্ৰমী বুলি কৈছোঁ এইকাৰণে যে এনেকুৱা মানুহ কম পোৱা যাব যি ব্যৱসায় পূৰ্ণগতিত চলাইছে আৰু পঢ়া শুনাও পূৰ্ণগতিত কৰিছে, লিখা মেলা কৰিছে। অলপ কম আছে মানুহ এনেকুৱা। সেইকাৰণে মই যেতিয়া বাতৰি কাকতৰ দায়িত্বত আছিলোঁ বা TV দায়িত্বত আছিলোঁ, তাৰ মই মানুহজনে দেখিছোঁ যে কথা খুব ক'ব পাৰে, ফ্লুৱেণ্টলি ক'ব পাৰে। আৰু সেইকাৰণে বাজেটৰ সময়তো হয়েই, আৰু অন্যান্য কিছুমান বিষয়তো মই ছ'চিয়েল কিছুমান বিষয়তো তেওঁক মাতি আনি মই অলপ কৃতিত্ব দাবী কৰিব পাৰোঁ যে মই অলপ ফ'কাছলৈ আনিছিলোঁ। তেওঁক খুব নিবিচাৰে তেওঁ প্ৰচাৰ, সেইটো হয়। তাৰপিছত বৰপূজাৰী সম্পৰ্কে আপোনালোকে জানেই, কিন্তু আমাৰ যিটো ধাৰণা আছিল সেইটো তেখেতে বহুত সলনি কৰি পেলালে। তেওঁ PhD ডক্টৰেট মোৰ ঘৰৰ ওচৰৰে, তেওঁ নাজিৰাত, মোৰ আমগুৰি। তাৰপিছত তেওঁ ডক্টৰেট লৈ এইধৰণে ব্যৱসায়ত লাগি থকাটো মই ভাবোঁ নাই। আকৌ এবাৰ মই এইকাৰণে কৈছোঁ যে এইটো আমাৰ অসমীয়া মানুহৰ কাৰণে এটা ডাঙৰ মানে অনুকৰণ কৰিবলগীয়া কথা আৰু গুৰুত্ব দিবলগীয়া বিষয়। তেওঁ এই যে কিতাপ এখন উলিয়ালে, এইটো কথা কৈ আছিলে মোক, মই সদায় কিন্তু মাজতে মোৰ তেওঁৰ লগত অলপমান মানে কি আৰু লগ নোপোৱা হৈছিলোঁ, মোৰ ব্যস্ততা, তেওঁৰো ব্যস্ততাৰ কাৰণে। এই আজিৰ দিনটোৰ কাৰণে তেওঁ মোক অলপ বেয়া দেখিছে যে মই খুব কাম আছে কৰি আছোঁ। সেইটো ভাল নালাগে মোৰ। মই ইমান ব্যস্ত মানুহ নহয়, কিন্তু এটা বিশেষ কামত এই 3 দিনমান মই জড়িত হৈ আছোঁ। তাত মই যাব লাগে, মোৰ এটা ছেশ্যন প্ৰিজাইড কৰিব লাগে 1 ঘণ্টা, গতিকে মই যাওঁ কৰি আছোঁ। তাৰপিছত আৰু কিন্তু তাৰে কিছুমান ক'লে বৰ আমোদজনক হ'ব আৰু কিছুমান ক'লে বহুত চিৰিয়াছ কথা হ'ব। অমল বৰপূজাৰী, মই মাজে মাজে ভাবোঁ যে মানুহজন কৃপণ নেকি, মই ইমান ৰাইজ কৰিছে, খৰচ কৰে নকৰে। এবাৰ আমি জাপানলৈ গ'লোঁ, তাৰপিছত এই এণ্টি নিউক্লিয়াৰ হেৰিয়ালে মিটিঙত, তাৰপিছত মই দেখিলোঁ যে নহয়, মানুহজন খুব খৰচী, কিন্তু অদৰকাৰী খৰচ নকৰে। মই যদি ভুল কৰা নাই, অৰ্থনীতিৰ মানুহ। বিদেশতহে কৰে নেকি? বিদেশতহে কৰে নেকি? নহয়, বিদেশত নহয়, ইয়াতো মোৰ এনেকুৱা অভিজ্ঞতা হৈছে। মই ঘৰুৱা কথা পাতিছোঁ আৰু কিতাপৰ বিষয়টোতো নালাগে আৰু। অৰ্থনীতি, আধুনিক অৰ্থশাস্ত্ৰ, নামটো বৰ ছিগনিফিকেণ্ট। তেওঁ ইয়াত অসমত মানে মোক একেলগে মই দেখোঁ যে তেওঁ বজাৰ কৰে আৰু 10টামান চাৰ্ট, 10টামান চুৱেটাৰ এনেকৈ কিনে। কেতিয়াবা মোক তেওঁ 4-5টালৈকে বিভিন্ন ৰঙৰ চোলা দিছে। তাৰপিছতে মোৰ মানে সদায় মানুহজনৰ সম্পৰ্কত ধাৰণা ভাল কথা ক'লে। সলনি একেলগে 5টা দিয়েতো, 5টা প্ৰেচাৰ পৰিব না, এতিয়া কথা নাই। তাৰপিছত এইবাৰ এটা পালোঁ, ঠাণ্ডা দিন আহিলে, আৰু মেক এণ্ড স্পেন্সাৰৰ ধুনীয়া চুৱেটাৰ এটা দিছে। এতিয়া তোমালোকক এইকাৰণে ক'লোঁ যাতে তোমালোকক এতিয়া এটা হেঁচা প্ৰয়োগ কৰিব পাৰা। গতিকে অমল বৰপূজাৰীয়ে আমাৰ কাজিয়াও হৈছে বহুত। মই অৰ্থনীতি এটাই বুজোঁ আৰু মই কওঁ সদায় that the role of World Bank and IMF in the third world countries, এইবিলাক লাগে যে আপোনালোকৰ ৱৰ্ল্ড বেংক, IMF বহুত এক্সপ্লইটেশ্যনৰ এটা এইবিলাক চলি থাকে। কিন্তু তেওঁ বিভিন্ন সময়ত মই দেখিছোঁ গোড়ামিটো নাই। অৰ্থনীতি যেতিয়াই সংকট হৈছে তেতিয়াই তেওঁ সেইধৰণে বিশ্লেষণ দিছে। গতিকে মই গৌৰৱ কৰোঁ তেওঁৰ লগত যে মোৰ এটা সম্পৰ্ক আছে ভাল।
সেইকাৰণে মই আচলতে আজি দৌৰি আহিলোঁ। মোৰ বহুত ডাঙৰ কাম আছে এইকেইদিন। কালি মই তাত দিনটো আছিলোঁ, পৰহি মই বাহিৰৰ পৰা আহিলোঁ। সেইকাৰণে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ। আৰু গ্ৰন্থখনটো আনুষ্ঠানিক বুলি কোৱা নাই যদিও এটা আমি আনুষ্ঠানিক কৰি লৈছোঁ আৰু যে এইখন উন্মোচন কৰা বুলি ঘোষণা কৰিছে। আৰু ইমান মানে কথিতজকা সাংবাদিক বিখ্যাত মানুহ আটাইকেইজন আহিছে ইয়ালৈ, আপোনালোক আহিছে, ভাল লাগিছে। আৰু মই তেওঁক শেষত শুভেচ্ছা অভিনন্দন জনাইছোঁ যে তেওঁ যিখন থেচিছ আছিলে, গৱেষণা পত্ৰ, এখন এতিয়া ৰেফাৰেঞ্চ বুক হিচাপে গোটেই বিশ্বত চলাৰ এটা হেৰি হৈছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। মই তেওঁক সময় লাগিল 29 বছৰ 29 বছৰ পিছত এটা স্বীকৃতি, অভিনন্দন জনালোঁ। আৰু তেওঁক লিখা মেলা কৰি থওক, তেওঁ এৰা নাই যে লিখা মেলা, এইটো ভাল কথা। আৰু বহুতক তেওঁ সহায় কৰিছে, কাৰণ তেওঁক ঘৰ দৰকাৰ হ'লে, সাংবাদিকৰ ফ্লেট দৰকাৰ হ'লে তেওঁৰ ওচৰলৈ যায়। এইখিনিকে কৈ ঘৰুৱা কথা বতৰা বুলি ক'লে কাৰণে ঘৰুৱা কথা বতৰাৰ মাজেৰে শেষ কৰিলোঁ। মই এতিয়া আপোনালোকৰ চবৰ বিদায় ল'ম, কাৰণ মোৰ কোনো উপায় নাই। এইটো অলপমান বেছি কৰা নহয় আৰু। থেংক ইউ। অজিতে ইমান সুন্দৰকৈ কোৱাৰ পিছত নতুন সংযোজনৰ বিশেষ প্ৰয়োজনীয়তা আছে বুলি নাভাবোঁ। আৰু এটা ডাঙৰ কথা তেওঁ মই যিটো গম পালোঁ, দ্য টপিক অফ হিজ থেচিছ, দ্য ৰোল অফ ডেভেলপমেণ্ট banking in Northeastern region, a case study of industrial development Bank of India by Gorpujari Amol Kumar. বিষয়টোৱে সূচায় যে তেখেতে আজিৰ পৰা 3টা দশকৰ আগতে ব্যৱহাৰিক অৰ্থনীতি লগত কিদৰে কাম কৰি আহিছে, অধ্যয়ন কৰি আহিছে। আৰু বিশেষকৈ ৰাজনীতি আৰু অৰ্থনীতি, সংস্কৃতি, এই বিষয়বিলাক একেটা চোলা সকলো অঞ্চলকে পিন্ধাই দিব, সকলো মানুহকে পিন্ধাই দিব নোৱাৰি। দেখাত যদিও অৰ্থনীতিৰ সূত্ৰবিলাক বিশ্বজনীন, তথাপিও ক্ষেত্ৰভিত্তিক তাৰ এতিয়া গতিকে এই যিটো ক্ষেত্ৰভিত্তিক তাৰতম্য আৰু ক্ষেত্ৰভিত্তিক মৌলিক বিশ্লেষণটো ইয়াত পৰিস্ফুট হৈছে। অৰ্থাৎ অৰ্থনীতিৰ এটা বিশ্বজনীন সূত্ৰ যদি আমেৰিকাত প্ৰযোজ্য হয়, সেই একেই বিশ্বজনীন সূত্ৰটো আমাৰ শিৱসাগৰ জিলা বা অসমত নহ'ব পাৰে। এইটো এটা আপেক্ষিক সত্য কথা, দেখাত কথাটো নহয় যেন লাগে, কিন্তু ক্ষেত্ৰভিত্তিক অৰ্থনীতি, সংস্কৃতি, আনকি ৰাজনৈতিক ক্ষেত্ৰখনতো দেখা যায়। গতিকে এই ধৰণৰ মৌলিক চিন্তা কৰা মানুহৰ খুব প্ৰয়োজন আছিল, যি স্থিতাৱস্থা আছিল যিকোনো ক্ষেত্ৰৰে বৌদ্ধিক ক্ষেত্ৰখনত, সেই স্থিতাৱস্থাৰ আৱৰ্তত থাকি সেই কথাখিনিৰ, সেই বিশ্লেষণ, সেই সূত্ৰবিলাকৰ বাহিৰলৈ গৈ নিজৰ এক ভৌগোলিক পৰিসীমাৰ ভিতৰত বা নিজৰ ব্যক্তি সমষ্টিৰ মাজত মৌলিক চিন্তাৰে নতুন সূত্ৰ আৱিষ্কাৰ বুলিও ঠিক নকওঁ, নতুন সূত্ৰৰ এক সন্ধান কৰাৰ যিটো যাত্ৰা, সেই যাত্ৰাটোত খুব কম মানুহে ব্ৰতী। আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিশ্বজনীন সূত্ৰৰ সমান্তৰালভাৱে স্থানীয় সূত্ৰৰ উদ্ভাৱনৰ প্ৰচেষ্টাত ব্ৰতী অমল বৰপূজাৰীদেৱৰ কথা আমি অন্ততঃ খবৰৰ মহলে জানে। আৰু তাৰ এক সাৰ্থক আৰু ব্যৱহাৰিক প্ৰতিফলন আধুনিক অৰ্থশাস্ত্ৰ, নামটো খুব আকৰ্ষণীয়। আধুনিক অৰ্থশাস্ত্ৰ, ব্যৱহাৰিক তেখেতৰ অভিজ্ঞতা, বিশ্লেষণ, চিন্তন, মন্থনৰ এক আক্ষৰিক বহিৰ্প্ৰকাশ আধুনিক অৰ্থশাস্ত্ৰ। মানুহে পঢ়ি নিশ্চিত ভাল পাব। তো দাঁত ভঙা অৰ্থনীতিৰ সূত্ৰৰ পৰিৱৰ্তে সমাজৰ সৰ্বসাধাৰণ লোকে যাতে অতি নিভাঁজভাৱে বুজি পায়, তাৰ এক প্ৰাঞ্জল প্ৰকাশ হ'ল আধুনিক অৰ্থশাস্ত্ৰ। শুভেচ্ছা থাকিল তেওঁলৈ, আমাৰ প্ৰকাশকলৈ শুভেচ্ছা থাকিল। আৰু এই সুন্দৰ মুহূৰ্তত যিসকল আমাৰ বিশিষ্টজন আছে সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাই, শুভেচ্ছা জনাই মোৰ ক'বলগীয়া আৰু শুভেচ্ছাখিনি ইয়াৰ জৰিয়তে জনালোঁ। ধন্যবাদ। জয় অসম, বন্দে মাতৰম। আৰু আজি কাষক লিখক আৰু আপোনাৰ বিশিষ্ট ব্যক্তিসকল, আমি সমন্বয়ৰ লগত মোৰ চিনাকি এই সূত্ৰে যে যেতিয়া আমি টিভি মানে ব্ৰডকাষ্টত আমি টক শ্ব' যেতিয়া আমি আৰম্ভ কৰিলোঁ, তেতিয়া বাজেটৰ দিনা আমাক মানুহ লাগে আৰু বহুত বিচাৰ কৰিলোঁ যে কোনে ভালকৈ বাজেট ক'ব পাৰে। আমাৰ কাৰণে এইটো এটা বৰ প্ৰত্যাহ্বান আছিল 15 বছৰ আগতে। তেতিয়া দেখিলোঁ যে বাজেটৰ সম্পৰ্কে আমাক প্ৰথম কথা ৰিয়েকশ্যন লাগে। বাজেট পঢ়াৰ লগে লগে অসমত অৰ্থনীতি বাজেটখন ট্ৰেক কৰি এই কামটো উৎপৰ যদি আমি মানুহ নাই, বিচাৰি যি কেইজনমান মানুহ ওলাইছোঁ, তাৰে দুজনমানক আকৌ পাবলৈ দিগদাৰ। আমাৰ ডক্টৰ জয়ন্ত মাধৱ, তেখেতসকল তেতিয়া খুব ব্যস্ত হৈ থাকে, তেখেতসকল কেৰিয়াৰৰ দিশত আছে।
আৰু সমলাক বিচাৰি কৰি বাই চাইড লওঁ কেতিয়াবা লওঁ তেনেকৈ মোৰ লগত পৰিস্থিতি তাৰপাছত মই বিভিন্ন সময়ত বনাই পাই আছোঁ আজি লিখা মেলা কৰিছে কিন্তু মই এই গ্ৰন্থখনৰ লগতে আটাইতকৈ ডাঙৰ যিটো হৈছে যে তেখেতৰ যি PhD থিচিছ সেইখনে যিটো স্বীকৃতি পালে আজি বিশ্বজুৰি তেখেতৰ PhD গৱেষণা পত্ৰত যি উদ্ধৃত বিষয়সমূহ আছে এই বিষয়সমূহ এটা স্বীকৃত সূত্ৰ হিচাপে বা স্বীকৃত তথ্য হিচাপে প্ৰমাণিত হ'ল আজি বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহে সেই থিচিছখনৰ পৰা কথা এটা কোট কৰিলে সেইটো আৰু কোনোবাই ৰিভেৰিফাই কৰিব নালাগে ৰেফাৰেঞ্চ হিচাপে ব্যৱহাৰ কৰিব পৰাটো বৰ ডাঙৰ কথা আৰু বেংকিং মতে আমাৰ সময়ৰ সৈতে খাপ খোৱা অৰ্থনৈতিক চিন্তা চৰ্চা কৰে কমলে বৰ ভাল কথা এটা কয় নেচাৰেল ৰিচোৰ্চেছৰ ক্ষেত্ৰত কমলে এনেকুৱা কিছুমান বস্তু আমাৰ নেচাৰেল ৰিচোৰ্চেছ ৰাজকোষলৈ পইচা আনিব পৰাকৈ কয় সাধাৰণ টেক্সেশ্যন কমাই নতুন ৰিচোৰ্চেছত কেনেকৈ আমি চৰকাৰৰ ৰাজকোষলৈ টকা আনিব পাৰোঁ সেই ফৰ্মুলাটো কেইবাজনো মুখ্যমন্ত্ৰী কেইবাখনো চৰকাৰৰ তেখেতে দিছে মই জানো ব্যক্তিগতভাৱে যিহেতু ময়ো অৰ্থনৈতিক বিষয়বোৰৰ ওপৰত যথেষ্ট আগ্ৰহ ৰাখোঁ গতিকে এনেধৰণে চিন্তা কৰি ৰাজকোষত বিকল্প অৰ্থনীতিৰ উৎস কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ কথালৈকে দৰকে চিন্তা কৰি থাকে কথা বতৰা পাতি থাকে গৱেষণা কৰি থাকে আজি এই গ্ৰন্থখন প্ৰকাশ হৈ ওলাইছে আৰু বাকী কৈছে সকলোৱে মই অভিনন্দন জনাইছোঁ প্ৰকাশ হ'ব আৰু পুনৰবাৰ অভিনন্দন জনাইছোঁ গৱেষণা পত্ৰখন এনেকৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ বাবে ধন্যবাদ একেবাৰে নগণ্য বুলি ক'ব পাৰি কেইজনমান ডক্টৰ বৰপূজাৰী এনেকুৱা এজন তেওঁ যেতিয়া টিভিৰ টক শ্ব'বিলাক ভাগ লয় খুব সুন্দৰভাৱে ভাগ লয় মই কিতাপখনৰ খুব বেছি নাচাওঁ মানে খুব বেছি হেৰি কৰে কিন্তু ইয়াত এটা বস্তু দেখিলোঁ তেওঁ বিত্তমন্ত্ৰীলৈ তেওঁ এটা পৰামৰ্শ আগবঢ়াইছে আৰু যিকেইটা পৰামৰ্শ আগবঢ়াইছে খুব প্ৰেক্টিকেল মই ইয়াতে অলপমান ওপৰে দেখিলোঁ যে দুটামান মুকলি প্ৰস্তাৱ দিছে খুব প্ৰেক্টিকেল তেওঁ পৰামৰ্শ তেওঁ কেইবাটাও ইয়াত আগবঢ়াইছে কিদৰে আমাৰ ৰাজহ বৃদ্ধি কৰিব পৰা যায় আচলতে এখন ৰাজ্য এখন জাতিৰ উত্থানৰ অন্যতম ভেটিটো হৈছে অৰ্থনীতি আমি অৰ্থনৈতিক দিশটো সদায় আওকাণ কৰোঁ বা অৱহেলা কৰোঁ তাৰ কাৰণে আমি হয়তো বহু সময়ত আগবাঢ়িব পৰা নাযায় বিভিন্ন ক্ষেত্ৰত কিন্তু তেখেতে ইয়াত বহুত ধুনীয়াকৈ অৰ্থনীতিৰ বিভিন্ন সূত্ৰ খুব সুন্দৰভাৱে বিশ্লেষণ কৰিছে তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু কাৰণে ইয়াত প্ৰস্তাৱ কেৱল দিছে তাৰ এই প্ৰস্তাৱৰ জৰিয়তে তেখেতে কৈছে 8,800 কোটি টকা ৰাজহ সংগ্ৰহ কৰিব পাৰি খুব সুন্দৰভাৱে তেখেতে ইয়াত বিশ্লেষণ আগবঢ়াইছে আৰু মই তেখেতৰ আজি আৰু এটা নজনা কথা জানিলোঁ যে তেখেতৰ গৱেষণা পত্ৰখন বিশ্বজুৰি সমাদৃত হৈছে শুনি পেলাই খুব ভাল লাগিলে আমাৰ অসমীয়া অৰ্থনীতিবিদৰ যদি তেখেতৰ ৰিচাৰ্চ পেপাৰখনে ইমান স্বীকৃতি পাইছে খুব আমাৰ কাৰণে খুব গৌৰৱৰ কথা মই ডক্টৰ বৰপূজাৰীলৈ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ এই স্বীকৃতিৰ ফলত সকলো বিশ্বৰ নেশ্যনেল লাইব্ৰেৰীবোৰত একদম পাৰ্ট হ'ব আচ্ছা লাইব্ৰেৰীলৈ এখন গৱেষণা পত্ৰ নিউজ আছে আমাৰ নেশ্যনেল লাইব্ৰেৰী প্ৰেচিডেণ্টৰ লাইব্ৰেৰী চবতে যাব ৱৰ্ল্ড ৱাইড লাইব্ৰেৰীত যেতিয়া গ'ল মোক তেখেতে 50 টকা দি পেলাই আৰু ফৰ্মেলি পেমেণ্ট কৰিব ৰেটটো প্ৰাইচ 50 টকা কিন্তু 50 টকা আহিব বঢ়িয়া কথা মানে ৰয়েলটি পাব ৰেটটো পাব আৰু এটা কথা আমাৰ অসমত মানে অসমীয়া ভাষাত ইকনমিক্সৰ কিতাপ লেখা মেলা একেবাৰে নাই মানে নাই বুলি নগণ্য একেবাৰে মানে আঙুলি মূৰত লিখিব পৰা গৈছে গতিকে মই ওপৰে চালোঁ দেখি পেলাই খুব ভাল লাগিলে মই ডক্টৰ বৰপূজাৰীক এইটোৱে অনুৰোধ কৰিম যাতে আপোনাৰ কলম থমকি নৰয় আৰু লিখক আৰু কিতাপ এনেকুৱা হেৰি কৰক আৰু পুনৰবাৰ তেখেতলৈ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ মাননীয় ৰাজ্যসভাৰ সাংসদ বন্ধুবৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বা বনয়দা সুস্মিতা পৰাগকে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল ডক্টৰ মনোজ কুমাৰ বৰপূজাৰীৰ এই গ্ৰন্থখন ইতিমধ্যেই কৈছে আধুনিক অৰ্থশাস্ত্ৰ নামটোতেই এটা ছিগনিফিকেঞ্চ আছে মানে অৰ্থশাস্ত্ৰটো এনেকুৱা ধৰণৰ এটা বস্তু সময়ৰ গতিত সূত্ৰ সলনি হৈ গৈ থাকিব পাৰে কোনটো সূত্ৰই তাৰ চিৰন্তন সত্য হ'ব নোৱাৰে আৰু পবিত্ৰদাই খুব ধুনীয়াকৈ কৈছে যে অৰ্থনীতিৰ এটা সূত্ৰ উন্নত ৰাষ্ট্ৰ এখনত যিধৰণে প্ৰযোজ্য হয় এখন তৃতীয় বিশ্বৰ দেশত সেইটো সেইধৰণে প্ৰযোজ্য হ'ব নোৱাৰে সেইটো এটা চিৰন্তন সত্য হ'ব নোৱাৰে ইউনিছৰ যিটো ফৰ্মুলা মহম্মদ ইউনিছৰ যিটোৰ কাৰণে তেওঁ নোবেল বঁটাও লাভ কৰিছিল সেইটো হয়তো ভাৰতত সেইটো প্ৰযোজ্য হ'ব কিন্তু সেইটো কানাডাত আমেৰিকাত সেইধৰণে এটা ব্যৱস্থা তেওঁলোকে কল্পনাই কৰিব নোৱাৰে আৰু যিটো কথা আমি সকলোৱে গম পাইছোঁ যে বৰপূজাৰী ডাঙৰীয়াৰ 29 বছৰ
এটা প্ৰচেষ্টাৰ অন্তত তেওঁ যিখন গৱেষণা গ্ৰন্থ সেইখনে আন্তৰ্জাতিক এটা স্বীকৃতি পাইছে। এজন অসমীয়া হিচাপে গৰ্ব অনুভৱ কৰিছোঁ এই বিষয়টোৰ ক্ষেত্ৰত। মই নিজেও এই কথাখিনি জনা নাছিলোঁ, পৰাগে কওঁতেহে মই দুদিন পূৰ্বে গম পাইছোঁ। আৰু এটা ব্যস্ত জীৱনৰ মাজত, এটা ব্যৱসায়িকভাৱে যথেষ্ট ব্যস্ততাৰ মাজতো তেওঁ এই যে প্ৰচেষ্টাটো চলাই আছে অসম আৰু অসমীয়াৰ বাবে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতলৈও তেওঁ এই ধৰণে আমাক সমৃদ্ধ কৰিব, উপকাৰ কৰিব পৰা নাই, আমাৰ জাতিটোক, আমাৰ সমাজখনক তেওঁ সমৃদ্ধ কৰি যাব। এইখিনিকে জনাইছোঁ। মই পুনৰবাৰ তেখেতক এই বিশেষ দেৱালী মুহূৰ্তত শুভকামনা জনাইছোঁ আৰু মোক ইয়াত উপস্থিত থকা সকলোকে পোহৰৰ উৎসৱৰ শুভেচ্ছা জনাইছোঁ। বৰলীতে আমাৰ জ্যেষ্ঠজন চমুকে শুভেচ্ছা উপস্থিত সুধীবৃন্দ, এটা গতানুগতিক পৰিস্থিতিত আমি লগ হৈ পেলাই ডক্টৰ বৰপূজাৰীৰ যিখন পুস্তক ইয়াত উন্মোচন কৰা হ'ল, তাৰ কাৰণে মই অকল বৰপূজাৰীকে ধন্যবাদ দিয়া নাই, আপোনালোক সকলোকে ধন্যবাদ দিছোঁ। কাৰণ আপোনালোকে আহি যেতিয়া এইখিনি উৎসাহ দিলে, মই এইখিনি ক'ব পাৰিছোঁ এইকাৰণে যে আজিৰ পৰা 4 দশক আগতে আমি যেতিয়া ইউনিভাৰ্চিটিত আছিলোঁ, বিশ্ববিদ্যালয়ত আছিলোঁ, তেতিয়া অমল দেখি পেনেকি আমাৰ বহুতখিনি ছাত্ৰ আছিলে যিসকল আমাৰ লগত এটা সম্পূৰ্ণ যোগাযোগ কৰিছিল। আমাৰ এটা ছাত্ৰ শিক্ষকৰ যিটো সম্পৰ্ক, তাতকৈও আমাৰ এটা স্নেহৰ বন্ধনেৰে আমি বান্ধ খাই আছিলোঁ। সেই সময়ত অমল প্ৰায়ে মোৰ ঘৰলৈ গৈছিলে, অকল অমলেই নহয় আৰু বহুত আছে আমাৰ সেই সময়ত। মই সেইকাৰণে 4 দশকৰ পৰা কথাটো উলিয়াইছোঁ। আৰু তাৰপিছত আমাৰ এই যে সম্বন্ধটো থাকি গ'ল। আজিকালি হয় কি যে এবাৰ ছাত্ৰ শিক্ষকৰ যিটো সম্বন্ধ বিশ্ববিদ্যালয়ৰ বা কলেজৰ পৰা ওলোৱাৰ লগে লগে সেইটো শেষ হৈ যায়, কিন্তু আমাৰ লগত সেইখিনি শেষ নহ'লে। তাৰপিছত অমলক দেখিলোঁ এটা বিল্ডাৰ হিচাপে, ছাত্ৰ হিচাপে পালোঁ, বিল্ডাৰ হিচাপে পালোঁ, চাকৰিয়াল হিচাপে পালোঁ। আৰু এইখিনি মানে মই ক'ব পাইছোঁ এইকাৰণেই যে সেই গোটেইখিনি সময়ত আমাৰ এটা যোগাযোগ আছিলে। তেওঁ কৈ আছিলে মই এইটো কৰিছোঁ সেইটো কৰিছোঁ, আমাৰ যোগাযোগ এটা আছিলে। আৰু তাৰপিছতো এই যেতিয়া আপুনি উল্লেখ কৰিছে যে বিভিন্ন চেনেলত যেতিয়া আলোচনা হয়, বাজেটৰ ওপৰত আলোচনা হয় বা অন্যান্য অৰ্থনৈতিক বিশ্লেষণ হয়, তেওঁ সদায় বোলে ফোন কৰি কয় যে ছাৰ আজি কি কথা শুনিব, মই কৈছোঁ এইখিনি কথা। আৰু 2 দিন বা দুবাৰমান আমি একেলগে বহিছিলোঁ কোনোবা এটা চেনেলৰ ভিতৰত, সেইবিলাক আৰু পুৰণি কথা। কিন্তু আমাৰ কথাবিলাক এনেকুৱা হয় যে কিছুমান কথাত আমি এফালে সোমালে এফালে বাদ দিওঁ। তেওঁ যেতিয়া ব্যৱসায়ত সোমালে মই ভাবিছোঁ লেখা পঢ়াটো নহ'ব আৰু, কিন্তু লেখা পঢ়া ব্যৱসায়টো সমানে কৰি থাকিলে। ডাঙৰ গুণ এইটোৱে। বহুতে কয় যে অমলে লেখাই কেন কোন সময়ত, কৰে পঢ়ে কোন সময়ত। মই তেতিয়া মাজে মাজে তাকো কৰোঁ যে তুমি এই যে লিখিলে কেতিয়া লিখিলা? বোলে ছাৰ ৰাতি আজি 4টা বজাতে উঠি পেলাই লিখিছোঁ। এইবিলাক আৰু সেইকাৰণে যেতিয়া উন্নতি হয় মানুহ যেতিয়া বা আমি যেতিয়া এটা মানুহে আগবাঢ়ি যাব খোজে, তেওঁৰ কাৰণে ৰাস্তা বহুত ওলাই যায়। এই ৰাস্তাবিলাক আমি সদায় সদ্ব্যৱহাৰ কৰিব নোৱাৰোঁ, এওঁ সদ্ব্যৱহাৰ কৰিছোঁ, সেইটোৱেই ডাঙৰ কথা। আৰু তেওঁ যেতিয়া যিখন থেচিছ তেওঁ লিখিলে, সেইখন থেচিছত আমি বহুত সময়ত একেলগে বহি আলোচনাও কৰিছোঁ। কিছু কথা আমিও একেলগে এজ এ পৰিচালক হিচাপে মই কেতিয়াবা তেওঁক কিছু কথা ক'বলগীয়া হৈছিলে। গতিকে তাৰপিছত যে তেওঁ বাকীখিনি কাম কৰি গ'ল, মই তেওঁক আজি কৈছিলোঁ যে তুমি থেচিছখন পাব্লিছ কিয় নকৰিলা? বোলে নহয় চেষ্টা কৰিছোঁ, ব্যৱস্থা কৰিছোঁ, এটা কথা আজি ক'লে তেওঁ। গতিকে এইবিলাক কথা এতিয়া আমাৰ মনলৈ আহিছে। আৰু এতিয়া আমাৰ কিছু কথা ধৰক আপোনাৰ সকলোৱে ক'লে, এই বিভিন্নজনে বিভিন্ন পৰিস্থিতিৰ পৰা আহি মই ভবা নাছিলোঁ যে তেওঁ আজি এনেকৈ সকলোকে ভোগ খুৱাব। ক'লে যে এনেকৈ ছাৰ আহিব,
আমি কেইটামান মানে গোট খাম, অলপ আলোচনা কৰিব। ইয়াত আহি ক'লে যে আলোচনা একো নহয়, আমি কিতাপখন উন্মোচন কৰি অলপ দুপৰীয়া অন্নমুঠি এটা গ্ৰহণ কৰোঁ। বোলো ঠিক আছে বাৰু, এইবিলাক হ'ব। গতিকে এইখিনিৰ কাৰণে তেওঁক ধন্যবাদ জনালোঁ আৰু আশা কৰিছোঁ তেওঁ লেখা পঢ়া ইয়াতে হয়তো শেষ নহ'ব আৰু চলি থাকিব। তোমাৰ মুখে এখন দ্বিতীয় গ্ৰন্থ, ইয়াৰ আগতে এখন গ্ৰন্থ তুমি উলিয়াইছিলা, 3 নম্বৰ গ্ৰন্থ। গতিকে সেইখনৰ কথাটো তুমি ক'তো উল্লেখ কৰা নাই ইয়াত, এইখনত উল্লেখ কৰা নাই। দৰকাৰ আছে আৰু পূৰ্বৰ কথাখিনি উল্লেখ কৰিলে ভাল। বহুত বস্তু আৰু তেওঁ এটা কথা কয় যে মই কথাবোৰ লিখিছোঁ বা ভাবিছোঁ, মই মাজে মাজে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে এইটো এনেকুৱা হ'লে ভাল, এইটো এনেকুৱা হ'লে ভাল হয়। তেওঁ এটা পৰামৰ্শ থাকে। বহুত সহায় কৰিছে মোক বহুত ক্ষেত্ৰত। মই ৰিচেণ্টলি আকৌ তেখেতৰ থ্ৰুতে এখন কিতাপ পৰৱৰ্তী সময়ত আমাৰ এটা অৰ্থনৈতিক উন্নয়নৰ এটা মডেল প্ৰিপেয়াৰ যদি কৰিব পৰা ভাল হয়। ইতিমধ্যে এটা ঘটনা ঘটিছে, সেইটো এটা কৰিবলৈ চেষ্টা কৰিবা। পলিচি, এক্ট ইজ পলিচি, এইবিলাকে কৰি আছোঁ। তাৰ পৰিৱৰ্তে মই কৈছোঁ যে এটা কাম কৰিলে ভাল আছিলে, গ্ৰেট ইষ্টাৰ্ণ কৰিডৰ, আমাৰ এইটো পুৰা চাউথ ইষ্ট এছিয়াৰ কাৰণে মুকলি হোৱা এটা পথ। সেইটোতো কৰিবাই। মোৰ যে মডেলৰ কথাটো ক'লোঁ, এতিয়া বহুতে বহুত কথা কয় যে এইখিনি কৰিলে আমাৰ অৰ্থনীতি এনেকুৱা হ'ব, উন্নতি হ'ব। সঁচা অৰ্থত কি কৰিব লাগে নালাগে এইবোৰ চিন্তা কৰাৰ কথা, ঘপকৈ বহি কৈ দিয়া কথা নহয়। কিন্তু তুমি যিহেতু ইয়াত লেখা পঢ়া কৰি আছা, বিষয়টোৰ লগত জড়িত হৈ আছা, সেই বিষয়ে তুমি এটা চিন্তা কৰি পাৰিলে তেনেকুৱা কথা এটা আলোচনা কৰিম। এইখিনি কৈ মই পুনৰবাৰ তেওঁক ধন্যবাদ জনালোঁ, অভিনন্দন জনালোঁ।